অহা 22 আগষ্টত হ'বলগীয়া নিযুক্তি সম্পৰ্কীয় এটা বিশেষ খবৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে 18 ছেপ্টেম্বৰৰ দিনাখন অসম আৰক্ষীৰ 5262টা পদৰ ফলাফল ঘোষণা কৰা হৈছে আৰু অসম আৰক্ষীৰ 5262টা পদৰ নিযুক্তি দিয়া হ'ব আৰু এই সম্পৰ্কীয় ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ আছামৰ ফালৰ পৰা দিয়া এই নটিছখন আপোনালোকক মই জনাব বিচাৰিছোঁ। ইয়াতে লিখিছে যে 306টা ছাব ইন্সপেক্টৰ UB আছাম পুলিচৰ, তাৰপাছত 320টা ছাব ইন্সপেক্টৰ, 705টা কনষ্টেবল UB, 1429টা কনষ্টেবল AB, তাৰপিছত 2450টা পোষ্ট অফ কনষ্টেবল AB, তাৰপাছত আছে 10টা পোষ্ট আছে এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স, 42টা পোষ্ট আছে চিভিল ডিফেন্স ডেমনষ্ট্ৰেটৰ, ৱায়াৰলেছ অপাৰেটৰ বা অন্যান্য বিভাগবোৰ আছে। এনেধৰণে যিসমূহ ইয়াতে উল্লেখ কৰিছে আৰু সেইসমূহৰ তাত উত্তীৰ্ণ হোৱাসকলক অল চিলেক্টেড কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ৰিচ ভেটেনেৰী গ্ৰাউণ্ড খানাপাৰা গুৱাহাটী 22 ছেপ্টেম্বৰ পুৱা 9 বজাত পোৱাকৈ সকলোকে এই নিৰ্বাচিত সকলোকে গুৱাহাটীৰ যি নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান হ'ব খানাপাৰাত ভেটেনাৰী গ্ৰাউণ্ডত, মানে যিখন ভেটেনাৰী কলেজ আছে সেই তাৰ গ্ৰাউণ্ডতে হ'ব আৰু সেই এপইণ্টমেণ্ট লেটাৰ ল'বৰ বাবে নিমন্ত্ৰণ কৰিছে। ইয়াতে 22 ছেপ্টেম্বৰ 2022 9 বজাত। গতিকে আপোনালোকক নটিছটো জনালোঁ। গতিকে অসম আৰক্ষীৰ যিমানবিলাক শেহতীয়াকৈ ফলাফল ঘোষণা কৰিছে 5262টা পদৰ বিপৰীতে অসম আৰক্ষীৰ নিযুক্তি হ'ব। সকলোকে 22 ছেপ্টেম্বৰত পুৱা 9 বজাত ভেটেনেৰী গ্ৰাউণ্ড খানাপাৰাত উপস্থিত থাকিবলৈ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচৰ ফালৰ পৰা জনাইছে। খবৰটো ইমানেই আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰি পাবলৈ ইউটিউবত চাই থাকিব কুমাৰ বসন্ত অসম। ধন্যবাদ।